নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ আহিছো গগনাৰ এটি ভিডিঅ লৈ গগনা সকলোৱে দেখিছে এইডাল গগনা এবিধ হল লৰাই বজোৱা গগনা ইয়াৰ নাম হল ৰামধন গগনা আৰু এবিধ গগনা আছে সেইবিধ সাধাৰণতে ছোৱালীয়ে বজায় তাত মুগাৰ গগনাখন ইমানখনমান হ'ব আৰু এনেকুৱা নহয় স্কয়াৰ হয় গগনাখন ইয়াৰ শেপটো বেলেগ ৰামধন গগনাৰ শেপটো বেলেগ আৰু লাহৰি গগনাৰ শেপটো বেলেগ লাহৰি গগনাখন চাৰিকোণীয়া হয় ইয়াত এনেকুৱা কোনো ধৰণৰ ডিজাইন নাথাকে আৰু এইফালে অকনমান ঘাট কাটি পেলাই এডাল মুগা খুঁটা লগাই থয় সেই মুগা খুঁটাডাল এনেকে টানি পেলাই সেইখন বজায় সেইখন হল লাহৰি গগনা আৰু এখন হল ৰামধন গগনা আজিকালি প্ৰায় বিহুৱাই হওক বা বিহুৱতী হওক ৰামধন গগনাকে আমি বজোৱা দেখো গতিকে ময়ো সেই গগনাখনকে আপোনালোকৰ মাজলৈ লৈ আহিছো ইয়াৰ গগনাৰ বজোৱাৰ কেইটামান ট্ৰিপছ আছে আমি গগনাৰ বুলটো এনেকুৱা কিক কওঁ কিক কওঁ কিক কওঁ কিক কওঁ কাওঁ কিও কিক কওঁ কাওঁ কিও কিক কওঁ কিক কওঁ কিক কওঁ কিক কিক কওঁ কিক কওঁ এনে ধৰণে বজায় সেই বজাবলৈ যাওঁতে কি বুলি কওঁতে আমি মুখখন কি এনেকে কোৱাৰ নিচিনা কৰিব লাগিব কওঁ বুলি কওঁতে উশাহটো ভিতৰলৈ কওঁ এনেকে আমি টানিব লাগিব গতিকে আপোনালোকে ঘৰত চেষ্টা কৰিব এখন গগনা লৈ পেলাই মই দেখুৱাইছো কিক কওঁ কিক কওঁ কিক কওঁ কিক কওঁ কওঁ কিও কিক কওঁ কিক কওঁ কিক কওঁ কিক কিক কওঁ কিক কওঁ কওঁ কিও কিক কওঁ কওঁ কিও কিক কওঁ কিক কওঁ কিক কওঁ কিক কিক কওঁ কিক কওঁ এনেকৈ আমি গগনাখন বজাওঁ আমি ঢোলৰ চেৱৰ লগত ৰিংটা কি দিঘিন তাও খিতি ধিন দাও তাও খিতি ঘিন দাও ঘিন দাও ধিন দাও এই যে ঢোলৰ চাপৰটো বজাইছো তাৰ লগত মই গগনাখন বজাম এনে ধৰণে ৰিংটা কি দিঘিন তাও খিতি ধিন দাও তাও খিতি ধিন দাও ধিন দাও ধিন দাও এনেকে আমি গগনাৰ লগত ঢোলৰ লগত গগনা বজাম এতিয়া গগনা কিছুমান পালচু আছে যেনে ধৰক আমি ওজা হাতত গগনা বুলি এখন ঢুলীয়া ওজাৰ হাত আছে সেই হাতখনত আমি যেতিয়া পালচ বজাওঁ তেতিয়া আমি বজাওঁ প্ৰথমতে হেম বৌ বৌ হেম বৌ বৌ গগনা বজাবৰ হল নে নৌ মই শুনিব হেম বৌ বৌ গগনা বজাবৰ হল নে নৌ হেম বৌ বৌ হেম বৌ বৌ গগনা বজাবৰ হল নে নৌ এনেকে এই পালচটো আমি গগনাত বজাওঁ আৰু এটা পালচ আছে ও বৌ চেনি ও বৌ চেনি গগনা বজাই যাওঁ কেনি ও বৌ চেনি ও বৌ চেনি গগনা বজাই যাওঁ কেনি এনেকে আমি আকৌ বিহু নাম কিছুমানো আছে ধৰক গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ মোৰে মাকন দেহা ঐ গগনা কিহেৰে বাওঁ এতিয়া মই সেইটোকে গগনাত বজাম অকণমান গগনাখন লাগি গৈছে বেয়া নাপাব
মই আকৌ বজাইছোঁ গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ মোৰে মাকন দেহা ঐ গগনা কিহেৰে বাওঁ এনেকৈ আমি বজাওঁ গগনা গতিকে যেতিয়া আমি পিৰিতি বজাওঁ পিৰিতি মিঠা চিৰা দৈ পিৰিতি মিঠা চুৱতি নৈ পিৰিতি উৰে জীৱন থাকিব বৈ তাত আমি ঢোলত তাল পিছে মেৰি দিওঁ ঢিল পিছে মেৰি দিওঁ তাল পিছে মেৰি দিওঁ ঢিল পিছে মেৰি দিওঁ আমি এনেকৈ বজাম আৰু তাৰ লগত গগনাখন এনেকৈ বজাওঁ এনেকৈ আমি গগনা বজাওঁ গতিকে আপোনালোকে চেষ্টা কৰিব এনেকুৱা এখন গগনা আপোনালোকে আজিকালি বজাৰত গগনা কিনিবলৈ পায় বা সকল লোকশিল্পীয়ে লোকবাদ্য বনোৱা বহুত শিল্পীয়ে গগনা বনায় তেখেতসকলৰ ওচৰতো আপোনালোকে গগনা বিচাৰি পাব আপোনালোকে এখন গগনা আনি ল'ব আনি ঘৰত আপোনালোকে অভ্যাস কৰিব নিশ্চয় পাৰিব বন্ধুসকল গগনাৰ বিষয়ে মই আপোনালোকক ক'লোঁ বিহুৰ এটি অতি দৰকাৰী বাদ্য গগনা গতিকে গগনা বজাবলৈ চেষ্টা কৰক আৰু এইদৰে আপোনালোকে অভ্যাস কৰি যাওক নমস্কাৰ